আহি পাই লৈ কামতে ব্যস্ত হৈ পৰিছোঁ। মানে ভাগিনজনী বাৰ্থডে বুলি আহিছিলোঁ যে পূৰা কাম কৰিবলৈ লগাই দিছে বায়ে, শাক পাচলি কুটাত, আৰু ইহঁত দুটাক খেলিবলৈও দি থৈ আহিছোঁ। বাৰ্থডে বুলি ভাগিনজনী সিটোৱে কাপোৰ কানি দিয়া দেখি এয়াও একে সিজা লাগি গৈছে, বায়েকৰ কাপোৰ পিন্ধিবলৈ লাগে। সেইকাৰণে বায়েকৰ পুৰণি ফ্ৰক এটাকে পিন্ধাই দিলোঁ। বাহিৰত আকৌ ভিনদেউৱে বনোৱা কৰা সকলোখিনি কৰি আছে। এয়া ভিনদেউৱে কাৰিকৰ কাম কৰিব পাৰে যেতিয়া নিজৰ জীয়েকৰ বাৰ্থডেত নিজে সকলোখিনি বনোৱাত লাগি গৈছে। আৰু সেয়া কাম চাম কৰা মেলা হোৱাৰ পিছতে দুইটাৰ লগতে অকণমান খেলিছোঁ, নহ'লে ভিতৰত গৈ উৎপাত কৰি আছে। আৰু সেই সময়তে বা আহি দেখি পেলাই ভিডিঅ' কৰি থকা দেখি পটাপট পলাইছে, আৰু সেইখিনি সময়তে কেকটো আহি পাই গ'লহি, আৰু এয়া কেক কাটিং আৰম্ভ কৰিয়ে দিছে ভাগিনজনীয়ে। বাৰ্থডে বুলি ক'লে কেকটোৱে কাটিব লাগে যে সিহঁতে সেইটোহে বুজি পোৱা হৈছে। চাওঁতে 3 বছৰেই হ'ল, আৰু এয়া আমাৰ মাকে সকলোখিনি কৰি মেলি দিছে। মানে তাই কাটিব নোৱাৰাৰ কাৰণে বায়ে সকলোখিনি কাটি মেলি সকলোকে অকণ কেকটো খুৱাই দিছে। আৰু এইপিনেও ভাত পানী ৰেডি হৈয়ে গ'ল। সকলোকে ধুনীয়াকৈ ভিনদেউৱে বনোৱা ভাত সাজ খোৱালে, আৰু আমিও ধুনীয়াকৈ খাই বৈ ঘৰলৈ আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে ফ'ল' কৰিবা, বাই বাই।